মই বৰখাপি আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি নৱমী, আজি পূজা চাবলৈ যাওঁ। এতিয়া আছোঁ বাইদেউৰ ঘৰত। এতিয়া আমি সকলোৱে ওলাই ৰেডি হৈ গ'লোঁ আৰু এতিয়া এয়া মামু, এয়া আমাৰ গুণগুণ, আমি সকলো ৰেডি হৈ গ'লোঁ। এতিয়া বাইদেউ ভিনদেউ লগতে বাহঁত আমি এতিয়া আছোঁ আমি ডিব্ৰুগড়ত। যিহেতু খোজকাঢ়ি যাম, সকলোবোৰ দেখুৱাব নোৱাৰিব পাৰোঁ, যিকেইখন পাৰোঁ দেখুৱাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি পাই গ'লোহি পল্টন বজাৰ। এইকেইজনী মামু আৰু সৰুভনী লগতে বিৰাট ভিৰ, তথাপিও ভিডিঅ' অকণ কৰিছোঁ মানুহৰ। আমি এতিয়া গেহেম বজাৰৰ ভিতৰত পতা পূজা মণ্ডপস্থলী চাবলৈ গৈ আছোঁ। এয়া গেহেম বজাৰৰ পৰা ভিতৰলৈ যোৱা পথটো। গোটেই ৰাস্তাটো কেইবাখনো গেট বনাইছে আৰু গেটবোৰত খুব ধুনীয়াকৈ লাইটিং চিষ্টেম কৰিছে। লাইটিং চিষ্টেমবোৰৰ পৰাই ৰাতি পূজা চাই বেছি ভাল লাগে। এয়া মিত্ৰসংঘ পূজা মণ্ডপ, বহুত ধুনীয়াকৈ বনাইছে আৰু বহুত মানুহৰ ভিৰ হৈছে। তাৰ পৰা আমি গেহেম বজাৰ পূজা মণ্ডপ চাবলৈ গৈ আছোঁ। সময় বহাৰ লগে লগে মানুহৰ ভিৰো বহুত হৈ গৈ আছে। এই মণ্ডপটো খুব ধুনীয়াকৈ বনাইছে আৰু এই মণ্ডপটো চৰাইৰ লগত সম্পৰ্ক ৰাখি বনাইছে আৰু বহুত মানুহৰো ভিৰ হৈছে। ঢাক বাজা, কাসর বাজা, উলু দে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। পুজো পুজো গন্ধ নিয়ে, নতুন গানের ছন্দ নিয়ে, শারদিয়ায় খুশিতে মন নাচে। এলো 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 মা দুর্গা মা। মণ্ডপ চাই আমি চাবলৈ গৈ আছোঁ মৰাপাটী পূজা মণ্ডপ। খোজকাঢ়ি খোজকাঢ়ি সকলোৱে পূৰা ভাগৰো লাগিলে, সেইবাবে অলপ
মণ্ডপৰ ভিতৰলৈ নগ'লোৱে কাৰণ ইমান ভিৰ আছিল যে সোমাবলৈ বহুত দিগদাৰে হৈ গ'ল সেইবাবে দূৰৰ পৰাই চালোঁ দেৱী আমি মৰাপট্টিলৈকে চালোঁ আৰু তাৰ পৰা আগবাঢ়ি আৰু নগ'লোগৈ কাৰণ সকলোৱে চবৰে ভাগৰো লাগিল সেইবাবে তাৰ পৰাই আমি গুচি আহিলোঁ আৰু পূজাত যিহেতু বেলুন নল'লে ভাল নালাগে সেইবাবে ৰাস্তাতে বেলুন এটা কিনি ল'লোঁ এয়া গংগাপাৰা পূজা মণ্ডপ চাবলৈ সোমাইছোঁ এই পথটোতো খুব ধুনীয়াকৈ লাইটিং চিষ্টেম কৰিছে বহুত ধুনীয়া লাগিছে দেখিবলৈ মণ্ডপটো বহুত ডাঙৰকৈ বনাইছে আৰু দেখিবলৈও খুব ধুনীয়া লাগিছে লগতে মানুহৰ সমাগমটো আছেই বহুত আৰু আজি আমাৰ পূজা চাই হৈ গ'ল এতিয়া আমি ঘৰলৈ সকলোৱে উভতিছোঁ আৰু লগতে বহুত ভাগৰো লাগিছে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব